নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ প্ৰণৱজ্যোতি ৰায় ইউটিউব চেনেললৈ। আপোনালোকৰ মাজত এটা নতুন বিষয় আলোচনা কৰিবলৈ আহিছোঁ। কাৰণ আজি চব আমাৰ ঘৰখনত যিখিনি পৰিস্থিতি হৈ থাকে সেইখিনিৰ ওপৰতে আমি আলোচনা কৰিম। চ' আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এদিন আমি এই সংসাৰৰ পৰা মায়া এৰি যাবগৈ লাগিব। কাৰণ জন্ম মৃত্যু বিবাহ এইটো আমাৰ মাজত পৰম্পৰাগতভাৱে চলি আহিছে আৰু চলি যাব। কাৰণ চাওক, এই সংসাৰত যেতিয়া আমি আহিছিলোঁ তেতিয়া কোনেও আমাক শিকাই পঠিওৱা নাছিলে। আমি সোণৰ চামুচ মুখত দি অহা নাছিলোঁ। গতিকে এই সময়ত আমাৰ এটা কথা বেছিকৈ ভাবুক হৈ থাকোঁ যে কি হ'ব কি নহ'ব, আমি সংসাৰ কৰিম, সংসাৰৰ মাজত কি আহিব আমি কোনেও নাজানো। কিন্তু এটা কথা আমি চিন্তা কৰি চোৱা উচিত যে সংসাৰ কৰাৰ আগত আমি কি কৰিব লাগে, আমি কি কি বিষয় জানিব লাগে। আমিতো কোনেও নাভাবোঁ যে সংসাৰখন কৰিম কিন্তু আমাৰ সংসাৰখনত ভাগি পৰিব নে সুখ শান্তি বিয়পিব, আমি কোনেও নাজানো। কিন্তু এটা কথা চাওক, সুখ শান্তি আমি নিজে বজাই ৰাখিব লাগিব। চাওক, এতিয়া আমি এই সংসাৰৰ পৰা গুচি যাম, কিন্তু আমাৰ ঘৰত থকা নিজৰ ল'ৰা হওক বা ছোৱালীয়ে হওক তেখেতলোকক আমি শিকাই থৈ যাব লাগিব। যদিহে আমি শিকাই থৈ নাযাওঁ তেতিয়া যিবিলাক সম্বন্ধৰ বান্ধোন ছিঙি যাব। তেখেতলোকক শিকোৱাই নহ'ব যে এই সংসাৰৰ মায়ামোহ কেনেকুৱা, আমি শিকোৱাই নহ'ব। গতিকে মৃত্যু হোৱাৰ আগমুহূৰ্তত ল'ৰা হওক বা ছোৱালী হওক তেখেতলোকক শিকাই থৈ যোৱাটো আপোনাৰ কৰ্তব্য। আজিকালি বহুতে তেনেকুৱা কথা বিশ্বাস নকৰে। মই আপোনালোকক চিন্তা কৰিবলৈ আজি এই বিষয়টো অন্তৰ্ভুক্ত কৰিছোঁ। নিজে এটা কথা আপুনি চিন্তা কৰি চাওক যে আপোনাৰ সৰুকালৰ দিনবিলাক কেনেধৰণৰ আছিল আৰু এতিয়া দিনবোৰ কেনেধৰণে আপুনি পাৰ কৰিছে। এতিয়া চাওক, আজিকালি দিনবিলাক ইলেক্ট্ৰনিক্সৰ যুগ, সকলোৰে হাতে হাতে মোবাইল, ঘৰত টিভি, লেপটপ এইবিলাকতো থাকেই। আমি কি তুলি দিছিলোঁ ল'ৰা ছোৱালীৰ হাতত? যান্ত্ৰিক বস্তু আমি তুলি দিছোঁ। কিন্তু এটা কথা চিন্তা কৰি চাইছেনে, এই যান্ত্ৰিক যুগত আমি যান্ত্ৰিকতাৰ মাজতে থাকিম নেকি না আগলৈও ঘূৰি যাম? আগলৈ যদি ঘূৰি যাব বিচাৰে তেতিয়া আপুনি এটা কথা নিজৰ মনত খেলাব যে আমি যেতিয়া ডাঙৰ হৈছিলোঁ বা আপুনি যেতিয়া ডাঙৰ হৈছিলে তেতিয়া সেইটো সময়ত একো নাছিল, আনকি মোবাইল, চাইকেল, বাইক একোৱেই নাছিল। কিন্তু এতিয়া সকলো ধৰণৰ হৈ পৰিছে যান্ত্ৰিকতা। কিন্তু এটা কথা লক্ষ্য কৰিছেনে যে আমি যান্ত্ৰিকতাৰ মাজত সোমাই পৰিছোঁ, হয়, কিন্তু সেই যান্ত্ৰিকতাৰ পৰা ওলাই আহিব লাগিব। আমি যদি একেবাৰে যান্ত্ৰিকৰ মাজতে সোমাই থাকোঁ কেতিয়াও আমাৰ জীৱনত যিবিলাক কথা আমি পাতিবলগীয়া হয় পাতিবলৈও সময় নাইকিয়া হৈ যাব। কিহৰ কাৰণে কৈছোঁ শুনক। আপুনি এটা চাকৰি কৰি আছে, ছাপ'জ ধৰি লওক আপোনাৰ ঘৰখনৰ সকলোৱে চাকৰি কৰি আছে বা কিবা এটা জব কৰি আছে। সেই জবৰ মাজত আপোনালোকে ঘৰত থাকিবলৈ সময় নাপায়, বাহিৰলৈ গুচি যায়। তেনে ক্ষেত্ৰত কি হয়, ল'ৰা ছোৱালীক চাপৰ্ট দিবলৈ কোনো নাথাকে, আপুনিও নাথাকে, আপোনাৰ পত্নী নাথাকে, আইতা ককা সকলো ব্যস্ত, সকলো কেৱল ব্যস্ততাৰ মাজতে কটাব বিচাৰে। কিন্তু এটা কথা চিন্তা কৰিছেনে যে এই ব্যস্ততাৰ মাজত থাকিনো আপোনালোকৰ কি লাভ হৈছে? মোৰ মতে লাভ একো হোৱা নাই। হয়, আপোনালোকৰ কেইটামান হাতলৈ পইচা আহিছে, আপোনাৰ যান্ত্ৰিকতাৰ যি বস্তু প্ৰয়োজনীয় বস্তু সেইখিনি আপুনি গোটাব পাৰিছে, আপোনালোকৰ সেইবিলাক আশা পূৰণ কৰিব পাৰিছে। কিন্তু এটা আশা পূৰণ কৰিব পৰা নাই,
কি আশা সেইটো হ'ল আপোনালোকৰ ল'ৰা বা ছোৱালীজনীক আপুনি সম্বন্ধৰ শিক্ষা দিব পৰা নাই। সেই শিক্ষাটো আপোনালোকে ঘৰখনতে দিয়ক। এইটো কাৰণে কৈছোঁ, কাৰণ ল'ৰাই হওক ছোৱালী হওক যেতিয়া সৰুৰ পৰা ডাঙৰ হয় নিজৰ ঘৰখনতে শিকি আহে। নিজৰ মাক দেউতাকৰ পৰাই প্ৰায় শিকে। সৰুৰ পৰা যেতিয়া শিকি আহে যেতিয়া ডাঙৰ হয় তেতিয়া সেই সম্বন্ধবিলাক চিনি পাব ধৰে আৰু সেই সম্বন্ধবিলাক ধৰি ৰাখিবলৈ চেষ্টা কৰে। যদিহে সৰুৰ পৰা একেটা ৰূপতে দেখা পায় যে আপোনালোকো ব্যস্ত, ল'ৰা ছোৱালীও ঘৰতে ব্যস্ত, বাহিৰলৈ ওলাই যাব পৰা নাই, তেনে ক্ষেত্ৰত আপোনালোকে বাহিৰলৈ লৈ যাওক, বাহিৰৰ জগতখন দেখুৱাওক আৰু বাহিৰৰ জগতখন দেখুৱাই কি কি দেখা পালে, কি কি শিকিলে তাৰ পৰা আপোনালোকে বুজ লওক। আজিকালি সম্বন্ধবিলাক ছিঙি গৈছে। আমি সম্বন্ধবিলাক ৰাখিবলৈ চেষ্টা কৰা নাই। আপুনি চেষ্টা কৰক। সম্বন্ধবিলাক এনেকুৱা ধৰণৰ হয়, আমাৰ সম্বন্ধবিলাক আমি ভাবি নাচাওঁ যে সম্বন্ধবিলাক কেনেকৈ হেৰাই গৈছে। যেতিয়া মই সৰু হৈ আছিলে তেতিয়া সেই সম্বন্ধবিলাক কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা আপুনি সেইটো নিজ চকুৰে দেখা পাইছে। চাওক, সমাজখনত আমাৰে এইটো এটা মূল কাৰণ। আমি ইয়াক এৰাই চলিব লাগিব। আমি সম্বন্ধবিলাক জীয়াই ৰাখিব লাগিব। আমি সম্বন্ধবিলাক এইটো কাৰণে জীয়াই ৰাখিব লাগে, আমাৰ যেতিয়া বিপদ হয় তেতিয়া আমাৰ সেই বিপদৰ সময়ত থিয় দিয়ে। আপোনালোকে এই ভিডিঅ'টো ঠিক সময়তে চাইছে। সময়টো এইটো কাৰণে কৈছোঁ যে আপোনালোকৰ সম্বন্ধবিলাক ছিঙি যাব গৈ আছে। এইটো কাৰণে এই ভিডিঅ'টো আজি আপোনালোকৰ আগত আলোচনা কৰিবৰ বাবে লৈ আহিলোঁ। আজি এই বিষয়টো উপস্থাপন কৰিছোঁ আপোনালোকৰ সন্মুখত। আপুনি যেতিয়া বেলেগ এখন গাঁৱত থিতাপি লয় তেতিয়াহ'লে সেই গাঁওখনত কি হয়, আপুনি থিতাপি লোৱাৰ পিছত সেই গাঁওখনত যিখিনি অচিনাকি মানুহ আছিলে সেইখিনি মানুহৰ লগত আপোনাৰ চিনাকি হৈ যায় আৰু এইপিনে আপোনাৰ গাঁৱৰ যিখিনি মানুহ আছিলে সেইখিনি মানুহৰ লগত আপোনাৰ কোনো কথা বতৰাই নহয়, মাতবোৰ নহয়। বিয়া হওক, সবাহ হওক, যিকোনো অনুষ্ঠানত আপুনি নাযায়। তেনেকৈ আমাৰ বন্ধু বান্ধৱবিলাক সকলো হেৰাই যায়। সময়ৰ পথত আমি চেষ্টা কৰিছোঁ জীয়াই থাকিবৰ কাৰণে। হয়, সময়ৰ লগত খোজ মিলাব লাগে, কিন্তু সময়ৰ লগত এইটোও পাহৰি যাব নালাগে যে আমাৰ সম্বন্ধবোৰ। আপুনি যদি সম্বন্ধবোৰ জীয়াই ৰাখিব বিচাৰে তেনেহ'লে আপুনি এবাৰ গাঁওখনলৈ আহক আৰু গাঁওখনত আপোনাৰ যিসকল বিপদত বন্ধু আছিল সেইসকলক আপুনি লগ কৰক, কথা আলোচনা কৰক। এইটো নহয় যে আপুনি পাহৰি যাব সকলোকে, পাহৰি যাব আপোনাৰ ঘৰখনক, পাহৰি যাব আপোনাৰ ল'ৰা ছোৱালীক। পাহৰি যাব নালাগে, আপোনাৰ ল'ৰা ছোৱালীকো সংগ দিয়ক। হয়, বন্ধু বান্ধৱক আপুনি সংগ দিছে, এটা ভাল সম্বন্ধ আপুনি জীয়াই ৰাখিছে। যদিহে আপুনি সম্বন্ধবোৰ জীয়াই ৰাখিব পৰা নাই তেনেহ'লে এবাৰ ভাবক যে আমি সম্বন্ধবোৰ কেনেকৈ হেৰুৱাই পেলাইছোঁ। ছাকচেছ হ'ব পাৰিব তেতিয়াহে যেতিয়া আপুনি সম্বন্ধবোৰ ধৰি ৰাখিব। এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি তাৰ কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু ন'টিফিকেশ্যন আহিলে ন'টিফিকেশ্যন অন কৰিব।